ৰাতিপুৱাতে শিলিগুৰি পালোঁ। শিলিগুৰিৰ পৰাই আমি জাৰ্ণি আৰম্ভ কৰিলোঁ চুমুত। আৰু ৰাতিপুৱাই ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে সেউজীয়া। ৰাতিপুৱা শিলিগুৰিত চাহকাপৰ আমেজ লৈ জাৰ্ণি আৰম্ভ কৰিছোঁ। এয়া ৰিভাৰ বৈ গৈছে, তিষ্টা ৰিভাৰ। আৰু তিষ্টা ৰিভাৰৰ আমেজেই বেলেগ। দুয়োকাষে পাহাৰ আৰু তাৰ মাজেৰে বৈ গৈছে। আৰু দুয়োকাষে দুটা ৰাস্তা, মাজেৰে নদীখন বৈ গৈছে। আমি যেন সেই পঢ়া অসীমত যাৰ হেৰাল সীমাৰ নদীখনৰ কথালৈ মনত পৰিছে, পাহাৰৰ মাজেৰে বৈ যোৱা নদীখন। আৰু আপুনি যদি কেতিয়াবা গেংটকলৈ আহে, তেতিয়াহ'লে এই তিষ্টা ৰিভাৰখন ইমান ধুনীয়া দেখিবৰ কাৰণে, বিশেষকৈ বাৰিষা সময়ত ই পূৰা ভৰপূৰ পানীৰে উপচি পৰি থাকে। ৰাস্তাটো এনেকুৱা ছাইডেৰে গৈছে, আপুনি যদি তললৈ চায় তেতিয়াহ'লে আপোনাৰ ভয়ে লাগিব। এফালে পাহাৰ, এফালে আপোনাৰ নদী। ওপৰৰ পৰা লেণ্ডশ্লাইডিং হৈ থাকে। আৰু সেউজীয়া পৰিৱেশে আৰু আপোনাৰ প্ৰাকৃতিক পৰিৱেশে আপোনাক কিন্তু ইমান ভয়ৰ মাজতো জাৰ্ণি কৰিবলৈ উৎসাহ দিব। আৰু যদি বৰষুণ আহি থাকে, তেতিয়া আপোনাৰ জাৰ্ণি আৰু বেছি ভাল হয়। ওচৰতে মহিলা দুগৰাকীয়ে নদীৰ ফালেৰে চাই আনন্দ লৈছে। হিল ছাইড ৰ'ড, আৰু হিল ছাইডৰ ৰ'ডবিলাক এনেকুৱা ডেঞ্জাৰ হয়, আপুনি এটা ছাইডতে কি কৰিব লাগে, জাৰ্ণি কৰিব লাগে। কিবা কাৰণত যদি গাড়ী বেয়া হৈছে হ'ল আৰু আপুনি ৰখি থাকিব লাগিব। ইয়াত ট্ৰেফিক মানেই আপোনাৰ অচল অৱস্থা। বাৰু আমি আহি পালোঁ গেংটকৰ MG ৰোডত, MG মাৰ্গত। আৰু তাত ৰপৱে আছে। আপুনি যদি গেংটকত কেতিয়াবালৈকে আহে, MG ৰোডত আহি ৰপৱেত নুঠাকৈ নাযাব। ইয়াৰ পৰা আপুনি এনেকুৱা দেখিব, তলৰ আপোনাৰ বিল্ডিংবিলাক ইমান ধুনীয়া লাগে, কি ক'ম, ৱাও, ইটছ আমেজিং। আৰু ৰাস্তাত যিবিলাক গাড়ী চলি থাকে, এইবিলাক পিপৰা যোৱাৰ নিচিনা লাগে। আপোনাৰ যেন পিপৰাবিলাকে যেনেকৈ গৈ থাকে এখনৰ পিছত এখন, ঠিক তেনেকুৱা নিচিনা লাগে। আৰু ঘৰবোৰ আপোনাৰ মেঘৰ ওচৰত ওলমি থকা নিচিনা লাগে। পাহাৰৰ আলম লৈ ঘৰবোৰ ওলমি আছে। আৰু ইমান ডাঙৰ ডাঙৰ বিল্ডিং, ইমান ওখ পাহাৰবিলাকৰ মাজত বনাইছে, আপুনি আচৰিত হ'ব। এতিয়া আমি ৰপৱেৰ মাজত আছোঁ। বৰষুণ দি আছিলে, বৰষুণ দিয়াৰ কাৰণে পৰিৱেশটো আৰু বেছি ভাল হৈছে আৰু চাবৰ কাৰণে ধুনীয়া লাগিছে। আমাৰ গোটেইবিলাকে এনজয় কৰিছে গোটেই ভিউটো। আৰু ইয়াৰ পৰা যিটো আমেজিং ভিউ আহে, আৰু এই আমেজিং ভিউ যদি আপুনি এনজয় কৰিব লাগে ন, তেতিয়াহ'লে আপুনি নিশ্চয় গেংটক আহিবই লাগিব। আৰু গেংটক ইজ এ ৱাণ্ডাৰফুল প্লেচ, ইটছ এ বিউটিফুল প্লেচ, নেচাৰেল ভিউ। আপুনি যদি ল'ব লাগে, আপুনি যদি সঁচাকৈ আমেজ ল'ব বিচাৰিছে নিজৰ জীৱনৰ, তেতিয়াহ'লে গেংটক আপুনি এবাৰ ট্যুৰ কৰক। ৱাও, ইটছ আমেজিং। এয়া আমি তললৈ আপোনালোকক দেখাইছোঁ, তলত ঘৰবিলাক কেনেকৈ সৰু সৰু দেখা পোৱা গৈছে। আৰু আমি নাই বুলি ক'লেও 1000 ফুট ওপৰত আছোঁ। আৰু ৰপৱেৰ ভিতৰত, ৰপৱেৰ পৰা তলৰ গোটেইবিলাক দেখা পোৱা যায়। তলেৰে সৰু সৰু টেক্সি, ৱেগনাৰ, কাৰবিলাক গৈ আছে। আৰু এইটো হৈছে MG মাৰ্গ ৰোড। আৰু ইয়াতেই আমাৰ হোটেল তলত আছে। আৰু ইয়াৰ পৰা আপোনাৰ পাহাৰবিলাকৰ মাজে মাজে ইমান ধুনীয়াকৈ আপোনাৰ ৰাস্তাবিলাক বনাই পেলাই ৰাখিছে, কি ক'ম, অচম। এইটো ডেষ্টিনেশ্যনছ পইণ্ট, তালৈকে আমি যাম। তাৰ পৰা আকৌ আমি ৰিটাৰ্ণ আহিম। আপোনাৰ নাই বুলি ক'লেও 3-4 মহলীয়া ওপৰত আমি উঠিব লাগে ৰপৱেত আহিবৰ কাৰণে। আৰু ৰপৱেত উঠাৰ পিছত আপুনি এনেকুৱা এটা ফিল কৰে, কি ক'ম, আমেজিং, ৱাণ্ডাৰফুল। আপুনি যেতিয়া উঠিব, তেতিয়া আপুনি গম পাব যে ৱাণ্ডাৰফুল ফিল আপোনাৰ হ'ব। আৰু আমাৰ গোটেই গেংটোৱে সকলোৱে মিলি পেলাই এনজয় কৰিছে। আৰু সকলোৰে ফাৰ্ষ্ট টাইম ৰপৱেত। ইয়াৰ আগতে কোনো ৰপৱেত উঠা নাছিলে। তো আমাৰ যিমানখিনি লগৰ ল'ৰা ছোৱালী গোটেইবিলাক যিমানখিনি আছিলে, সকলোৱে এনজয় কৰিছে। উই আৰ এনজয়িং, উই আৰ চেলিব্ৰেটিং। আৰু ইমান ধুনীয়া এটা প্লেচ, য'ত নেকি আপুনি নিশ্চয় নহাকৈ নাথাকিব। চ' দিছ ইজ অচম নৰ্থ ইষ্ট। গেংটক আমাৰ নৰ্থ ইষ্টৰে এটা পাৰ্ট হয়। আমাৰ গুৱাহাটীৰ পৰা 10 ঘণ্টাৰ জাৰ্ণি শিলিগুৰিলৈকে। তাৰপিছত আপুনি আকৌ তাৰ পৰা 4-5 ঘণ্টা জাৰ্ণি কৰিব লাগিব বাই বাছ বা ট্ৰেভেলাৰ, বা আপুনি মেজিক পাব। মেজিক নাপায়, চুমু পাব। মেজিক মানে আমাৰ গুৱাহাটীত চলা মেজিকৰ কথা কোৱা গৈছে। একচুৱেলি ইয়াতে চুমু চলে। তো তাৰ পৰা আপুনি এনজয় কৰিব পাৰে লাইফ। ৱাও, দিছ ইজ অল ফ্ৰম উৰিষ্যা।
এয়া ৰপৱে গৈ আছে। এই এনেধৰণে আমি আহিলোঁ। এতিয়া মই যোৱা ৰপৱেখনক আপোনালোকক দেখুৱাইছোঁ। ऊपर देखो ये ऊपर से जा रहा है। वाओ व्हाट ए व्यू हले मोले गाइस। funny rain is coming. wow it's awesome. গাড়ীবিলাক আহি আছে লাইনত। আমেজিং গেংটকত আহি আপুনি যদি এই ভিউটো যদি নাচায় ন আপুনি মিছ কৰি দিছে। এইটো ফাৰ্ষ্ট পাৰ্ট। আপোনালোকে ছেকেণ্ড পাৰ্টত আৰু ভাল ধৰণে দেখিব গেংটকত কেনেকুৱা ধৰণৰ এনজয়মেণ্ট কৰিব পৰা যায়। আৰু ৱণ্ডাৰফুল লেভেলত আপোনালোকে ইয়াতে আহি ট্ৰেভেল কৰিব পাৰে। আৰু হোটেলৰ ফেচিলিটিজ বহুত ধুনীয়া, টুৰিষ্ট প্লেচ হয়, ধুনীয়া আপোনালোকক গাইড কৰিব। আৰু ইমান ক্লিন এণ্ড নিট এণ্ড ক্লিন যে আপোনাৰ সঁচাকৈ মন প্ৰাণ ভৰি যাব আপুনি যদি গেংটক ভিজিটৰ কাৰণে আহে। বৰষুণ পৰি থকাৰ কাৰণে আৰু বেছি পৰিৱেশটো ভাল লগা হৈছে। মেঘবোৰ ওচৰতে পাহাৰত মানে লাগি আছে, আপুনি হাতেৰে চুব পাৰিব এনেধৰণে। আৰু ইমান ধুনীয়া এটা পৰিৱেশ আপুনি যদি ফিল কৰে ন, আপুনি শ্বিলং, মেঘালয়, অৰুণাচলৰ লগত ইয়াক আপুনি তুলনা কৰি চাব পাৰে। আৰু ইমান ধুনীয়া এটা পৰিৱেশ, মানে কি ক'ম, ঠাণ্ডা বতাহ, ঠাণ্ডা লাগিছে। আৰু ৰপৱে সকলোৱে এনজয় লৈছে। আৰু মেঘবোৰ ইমান ধুনীয়াকৈ লাগি আছে পাহাৰৰ একদম মানে ধুনীয়াকৈ সেউজীয়া চাৰিওফালে। আৰু তাৰ পৰা মানে বৰষুণ আহি আছে। তো বৰষুণটো ইয়াত নৰ্মেল, অকণমান যদি মেঘামেঘি হৈছে বৰষুণ আহিয়ে যাব। ইমান ধুনীয়া এটা পৰিৱেশত মানে গেংটকত যদি বৰষুণ আহে ন আৰু বেছি অচম লাগে। বাৰু বৰষুণটো এটা মানে ধুনীয়াকৈ দিছে, বঢ়িয়া লাগিছে। wonderful, such a beautiful. এয়া ভালদৰে চাওক, ৰপৱে এখন ধুনীয়াকৈ আহি আছে। ইমান ধুনীয়াকৈ গাইড কৰিছে। দুই ছাইডৰ পৰা দুখন ৰপৱে যেতিয়া একেলগতে আহে লাগে দূৰৰ পৰা দেখিবলৈ খুন্দা খাই যাম নেকি, তলত পৰি যাম নেকি। কিন্তু আচলতে টেকনিকেলি বনোৱা গৈছে। ইমান ধুনীয়াকৈ বেলেঞ্চ মেইনটেইন কৰে। তাত আপুনি 10ৰ পৰা 12জন মানুহ আপোনালোকে আৰামছে যাব পাৰে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। ধন্যবাদ। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল।